হেল্ল' এভৰিৱান, সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ প্ৰগতি স্বাগতম জনাইছোঁ। এইটো কালিয়ে ক্লিপ আছিলে। এনেই বহি আছোঁ আৰু মই ৰুমত। তাৰপৰা এই শ্বৰ্ট ফিল্ম এখন চাই আছিলোঁ লেপটপত এনেই বহি। তাৰপৰা আমাৰ ৰুমটো যিহেতু মোৰ ৰুমমেটজনী নাই, তাই ঘৰলৈ গৈছে। তাৰপৰা মই বহি আছোঁ ৰুমত। তাৰপৰা এইটো নেক্সট ডে ক্লিপ, এইটো আজিৰ ক্লিপ। ডিউটি আহিলোঁ, তেতিয়া সময় প্ৰায় 10টা মান হৈছে। মানুহবোৰ আৰু গোট খাইছে। তাৰপৰা আমাৰ বিশালত বজাৰ এখন আছিলে, মেম আমাৰ তেওঁ বজাৰ কৰিবলৈ আহিছিলে যিহেতু তেওঁৰ লগত তেওঁ লগ ধৰিলে। তাৰপৰা গৈছিলোঁ আৰু বিশাললৈ। মই এনেই ইয়াত ফটো লৈ আছিলোঁ। তাৰপৰা চব বিশালত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে আহিছে। আপোনালোকে বোকাজানৰ পৰা কোনে কোনে চাই আছে প্লিজ কমেণ্ট এটা কৰি জনাবচোন। তাৰপৰা চব বিশাল কি ধুনীয়া ধুনীয়া কালেকশ্যন দেখি এনেকুৱা লাগিছে গোটেই বস্তুবোৰ লৈ লওঁ। মই যেনিবা একো নল'লোঁ আৰু ল'ম বাৰু পাছত। তাৰপৰা ওপৰলৈ আহিলোঁ, তেওঁ কিছুমান বস্তু ল'বলগীয়া আছিলে। গ'লোঁ আৰু চাই আছোঁ বস্তুবোৰ, ইমান ধুনীয়া লাগিছে বস্তুবোৰ। তাৰপৰা চালোঁ, বৰ বিশেষ বস্তু মোৰ নাই তেনেকৈ ল'বলগীয়া নাছিলেই। মেমেহে ল'বলৈ গৈছিলে, আমাৰ ডক্টৰ বাইদেউজনীয়ে। তাৰপৰা মেমগৰাকীয়ে। তাৰপৰা মই এনেই ৰখি আছোঁ আৰু চাই আছোঁ। তাৰপৰা মেমে প্লেট চাই আছিলে, প্লেটছবোৰ কিমান দাম কেনেকৈ সেইখিনিয়ে চাই আছিলে আৰু ইয়াতে প্লেট চাই আছে। তাৰপৰা তেওঁ ইমানখিনি বজাৰ কৰিলে আৰু কৰি মেলি তাৰপৰা ইয়াত ৰখি আছোঁ। তেওঁ যিহেতু কাপোৰ লৈছে, ট্ৰায়েল ৰুমত সোমাইছে। মই এনেই ইয়াত ৰখি আছোঁ, ভাবিলোঁ কি ভিডিঅ' এটা কৰি থওঁ। তাৰপৰা চব কি ধুনীয়া ধুনীয়া কালেকশ্যন, এইবোৰ চব নাইট শ্বুট, ইমান ধুনীয়া ধুনীয়া এইবোৰ গৰম পেণ্টবোৰ ইমান ধুনীয়া লাগিছে। এনেকুৱা লাগিছে লৈয়ে যাওঁ, কিন্তু এতিয়া উপায় নাই আৰু অলপ ল'ম আৰু কেইদিনমানৰ পাছত। তাৰপৰা মই এনেকৈ ৰখি আছোঁ আৰু বাহিৰত। তেওঁ ভিতৰত আছে, মই ইয়াত ৰখি দিবলৈ কৈছে, ৰখি আছোঁ আৰু। তাৰপৰা তেওঁ যিহেতু ক'লে ন, ভয়ো তেওঁ এতিয়া চিনি নাপায় ন জেগাবোৰ, সেইকাৰণে মোৰ লগতে আহিছিলে আৰু আমি দুজনী গৈছিলোঁ। তাৰপৰা আমি ফিল্টাৰ এটা ল'লে, তাৰপৰা ফটো মাৰিলোঁ। ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই। কাইলৈ আকৌ লগ পাম, বাই বাই।